এৰি যোৱা ভিডিঅ'টোৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। এয়া আমাৰ লগত গৈ আছে চিলিও, আৰু আমি গৈ আছোঁ এতিয়া ৰিলছ বনাবলৈ। আপোনালোককতো দেখুৱাইছিলোঁৱেই ইটো ভিডিঅ'ত। গতিকে এতিয়া আমি গৈ আছোঁ চিন্ময়ৰ এনায়কৰ ঘৰলৈ, আৰু এনায়কৰ ঘৰটো একেবাৰে ওচৰতে। গতিকে আমি ইয়ালৈ গুচি আহিলোঁ, আৰু ইমানেই ধুনীয়া পৰিৱেশটো যে মই বিহু ননচাকৈ থাকিব নোৱাৰিলোঁ। আৰু এই পৰিৱেশটোত মই এটা বিহু নাচি ল'লোঁ, আৰু চিন্ময়ে কেমেৰাটো ধৰি দিছে আৰু তাইকো মই ধৰি দিলোঁ, আৰু কিছুমান আমি লগতো ভিডিঅ' বনালোঁ। তাৰপিছত চাহ তাহ খাই অকণমান এনাৰ্জি গাত লৈ লৈছোঁ আকৌ, কাৰণ বেলেগ এটা ড্ৰেছ কৰিম এতিয়া। মই আপোনালোকক দেখুৱাই আছোঁ মানে যে মোৰ এইটো নকলি তিল। আচলতে মোৰ এইটো সৰুৰ পৰা অভ্যাস হৈ থাকিলে, মই যেতিয়া মানে নাচিবলৈ ওলাওঁ মানে তেতিয়া মই এই তিলটো লগাওঁৱেই। তাৰপিছত আকৌ ৰাতি হ'ল আৰু এয়া বিহু প্ৰেক্টিচ আহিলোঁ, আৰু খুব খাইছোঁ এনেকৈ। তাৰপিছত আৰু প্ৰেক্টিচ ষ্টাৰ্ট হৈ গ'ল। আৰু মই জানেনে, আজি এতিয়া চিন্ময় ঘৰলৈ ৰাতি যামহে। আকৌ মই ৰাতিপুৱাই ঘৰলৈ কাৰণ মোৰ এটা ক্লাছ আছে, কাৰণ ক্লাছটোৰ বাবে মই আহি দিবলগীয়া হৈছে। তাৰপিছত আকৌ পিছদিনাখন মই আকৌ তাইৰ ঘৰলৈকে যাম, আৰু ৰাতিটো প্ৰেক্টিচ কৰি পিছদিনাখন আমাৰ বিহুৱে আছে। আৰু যিহেতু তাইৰো বিহু আছে, গতিকে তাইও নিজৰ প্ৰেক্টিচত লাগি থাকিব, ময়ো প্ৰেক্টিচত লাগিম। যদিও একেলগত আছোঁ, হোৱাহে যেন একেলগত হৈছে। দুইজনীয়ে দুইজনীৰ লগত ভালদৰে কথা এষাৰ পাতিবলৈও সময় নাইকিয়া হৈছে। আৰু আপোনালোকে এনেদৰে যে তাৰ মাজতো মই ভিডিঅ'খিনি দিছোঁ আৰু চাইছে, তাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু মৰম দি যাব। আজিলৈ আহিছোঁ।